হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ পানী লগা হৈছে নেকি? যদি হৈছে তেন্তে মোৰ এই ৰেচিপিটো ট্ৰাই কৰক আৰু আপোনালোকৰ পানী লগা সোনকালেই ভাল হ'ব। আৰু ভিডিঅ'টি প্লিজ শেষলৈকে চাব আৰু যদি ভিডিঅ'টি ইউজফুল বুলি ভাবে তেন্তে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আহক ষ্টাৰ্ট কৰোঁ। এয়া চাওক, মই কুকুৰা কাটিব লগা হৈছে কাৰণ ঘৰত মামা নাই আৰু মই এইটো ফাৰ্ষ্ট টাইম কাটিছোঁ, নেজানো ভালকৈ কাটিব। এয়া চাওক মই কেনেকৈ কাটিছোঁ আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্ট টাইম, মোৰ লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, সেইকাৰণে এইটো ভিডিঅ' ৰেকৰ্ড কৰি থ'লোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। এয়া চাওক মই নোৱাৰিছোঁ, লাষ্টত মামীয়ে কৰি দিলে। মামীও নাজানিছিলে, মামীও ফাৰ্ষ্ট টাইম কৰিছে, কিন্তু মামীয়ে মোতকৈ ভালেই পাৰিলে। এয়া চাওক মই নোৱাৰিলোঁ ভালকৈ, মামীও ক'লে মামীও কাটি চাম বুলি। এয়া মামীয়ে পাৰিলে, মামীয়ে কাটি দিলে পটাপট। তাৰপিছত মই বনাইছোঁ, তাৰপিছত মোক বনাবলৈ দি দিলে আৰু মামীয়ে। এয়া দেখিছে মামীয়ে পাৰিলে। এয়া আমাৰ মাংস কটা হৈ গ'ল, ৰেডি। এই ৰেচিপিটো বনাবলৈ মই পিঁয়াজ কাটি ল'লোঁ, জালুক মই খুন্দি ল'লোঁ আৰু কেঁচা জলকীয়া ল'লোঁ। মই মাংস ল'লোঁ আৰু আলুৰ পৰিমাণ খুবেই কম। এয়া মছলাৰ পেষ্ট, মিট মছলা, জিৰা মছলা, কাশ্মীৰী মিৰ্চ আৰু হালধিৰ মিশ্ৰণেৰে পানীৰ সৈতে মিক্স কৰি বনাইছোঁ মই এইটো। দেখিছেনে? এনেকৈ বনাই ল'ব। ইয়াতে মই কেৰাহীত তেল গৰম হ'ব দিছোঁ। ইয়াত মই দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়া। গেছটো মিডিয়াম ফ্লেমত থৈছোঁ। এতিয়া এইখিনি দি মই অলপ লৰাই দিছোঁ। গেছটো একেবাৰে বেছি ডাঙৰকৈও নাই দিয়া, মিডিয়াম ফ্লেমত আছে, যাতে পিঁয়াজখিনি সোনকালে দেৰি নাযায়। এয়া দেখিছেনে? এতিয়া অকণমান দেৰি পিছত মই ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু পেষ্ট দি মই অকণমান সময় গেছটো মিডিয়াম টু ল' ফ্লেমত ৰাখিছোঁ। আৰু এয়া দেখিছেনে? পিঁয়াজটো অলপ ৰঙচুৱা পৰিছে। ইয়াতে মই মছলাৰ পেষ্টটো দি দিছোঁ। এয়া মই মছলা পেষ্টটো দি দিলোঁ আৰু এইখিনি ইয়াতে অকণমান পানী অলপ সৰহকৈ দি দিলোঁ, কাৰণ যদি এইখিনি জ্বলি গ'লে ভাল নালাগিব আৰু পিঁয়াজৰ লগত এইখিনি ধুনীয়াকৈ মিক্স হ'ব লাগিব। সেইকাৰণে মই ইয়াতে অকণমান পানী দিলোঁ, বেছি নহয় অকণমান। আৰু এইখিনি মিডিয়াম ফ্লেমতে থৈ অকণমান দেৰিৰ কাৰণে এনেকৈ থৈ দিছোঁ। আৰু ইয়াতে নিমখ দি দিয়া হ'ল, নিমখ দি লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত এয়া মই মিডিয়াম ফ্লেমতে থৈছোঁ। লৰাই দিয়াৰ পিছত এতিয়া মই ইয়াতে মাংসখিনি দিম। পানীটো শুকালে আৰু ইয়াতে মই মাংসখিনি দি দিছোঁ। বেছিকৈ শুকুৱাই নিদিলোঁ, অকণমান দিলোঁ, কাৰণ জ্বলি গ'লে মছলাটো যদি জ্বলি যায় তো খাই ভাল নালাগে। সেইটো কাৰণে ইয়াতে মই মাংসখিনি দি দিছোঁ। মাংসখিনি দি শেষ হোৱাৰ পিছত মই এয়া ভালদৰে মাংসখিনি মছলাৰ লগত মিক্স কৰি লৈছোঁ। গেছটো মিডিয়াম ফ্লেমত আছে। দেখিছেনে? মই ভালদৰে লৰাই দিছোঁ। আপোনালোকেও এনেকৈ ভালদৰে মিক্স কৰি কিনে অকণমান দেৰিৰ কাৰণে ঢাকি দিব। 5 to 4 মিনিটৰ ভিতৰত আপোনালোকে ঢাকি দিব। আৰু এটা কথা কওঁ, মোৰ গাটো ইমান ভাল নাই, মোৰ মাতষাৰ অলপ ভঙা ভঙা আহিছে, সেইকাৰণে ভালদৰে ক'ব পৰা নাই, তো আপোনালোকে বেয়া নাপাব। এইখিনি মই ঢাকি কেনে 5 মিনিটৰ পিছত চাইছোঁ। এয়া চাওক মাংসটোৱে অলপ অলপ তেল এৰিছে, দেখিছেনে? এয়া তেল এৰিলে আৰু অকণমান সময় মই এতিয়া লৰাই দিওঁ ভালদৰে। আৰু লৰাই কেনে ইয়াতে মই আলু দি দিছোঁ। আলু মই একেবাৰে কমকৈ দিছোঁ, কাৰণ মাংস খালে আলু এপিচ হ'লেও হ'ব। আৰু মই বাকী আলুকেইডোখৰ মই দেখাই আছোঁ আপোনালোকক কি কৰিম। এয়া চাওক মই অকণমান দেৰি ঢাকি দিয়াৰ পিছত এইখিনি উলিয়াই লৰাই দিলোঁ। আৰু লৰোৱাৰ পিছত ইয়াতে মই পানী দিলোঁ। পানী মই প্ৰথমতে কমকৈ দিছোঁ, তাৰপিছত আকৌ মই অকণমান দিম। ফাৰ্ষ্টে মই অলপ কমকৈ দিছোঁ, যাতে মাংসটো জ্বলি নাযায়। এয়া দেখিছেনে? মই পানী দিয়াৰ পিছত 4 মিনিটৰ পিছত এইখিনি উলিয়াই চালোঁ। এয়া দেখিছেনে? অকণমান ধুনীয়া কালাৰটো আহিছে আৰু আলুটো সিজিছেনে চাইছিলোঁ, কিন্তু নাই সিজা, লাগিব। আকৌ মই ইয়াতে পানী এড কৰিম।
পানী এড কৰি আকৌ সিজিবলৈ ঢাকনিৰে ঢাকি দি সিজিবলৈ গেছতে থৈ দিম। এয়া দেখিছে পানী দিলোঁ মই আৰু অলপ, এয়া চাওক পানী দি দিলোঁ। ইয়াতে পানী দি মই এতিয়া পিচি থোৱা জালুকখিনি দি দিলোঁ আৰু জালুকখিনি দি দিয়াৰ পিছত অলপ উতল আহিবলৈ দি আলুখিনি সিজিলে দেখিছিলে, সিজাৰ পিছত মই আলু 4-5 পিচমান এনেকৈ ভাঙি দিলোঁ। এয়া দেখিছে হৈ গ'ল। মোৰ মাংস ট'টেলি হৈ গ'ল আৰু আলু যেতিয়া সিজিলে আৰু অলপ পানীখিনি শুকাবলৈ দিম। শুকালে দেখিলেনে, ইয়াতে মই কেঁচা ধনিয়া দি দিছোঁ। লোকেল মাংসত কেঁচা ধনিয়া দিলে খুবেই টেষ্টি হয়। আৰু এইটো আপুনি যদি আপোনাৰ পানী লগা চৰ্দি জ্বৰ হৈ আছে, এইটো ঠাণ্ডা বতৰটো চবৰে হয়েই, আৰু আপুনি জালুক দিয়া যদি লোকেল চিকেন খাই দিয়ে তেন্তে আপুনি অতি সোনকালেই ভাল পাব। মোৰো ভাঙি আছিলে কাৰণে মই বনালোঁ আৰু খালোঁ। এয়া ৰেডি।